গাইছ জ্যোতিকা দিছে গাহৰি দানা দি আছে 1 পাতাৰ গাহৰি দেখিছে মানে বড় ল'ৰাৰ লগত বিয়া হৈ গাইছে কি কাম কৰিবলগীয়া হৈছে গাইছ দাদা কেনেকুৱা লাগিছে হা কি বড় ল'ৰাৰ লগত বিয়া হবি ইয়াতে এটা দুটা তিনিটা চাৰিটা আৰু কি আছে 5টা কেনে হৈছে দানা দি আছে আৰু এইটো দিয়া দানা শেষ হৈ গ'ল দি দিয়া একবাৰ আপোনালোকক দূৰৰ পৰা দেখাই দিছোঁ হা দেখিছে নাম বনাই আছোঁ এইখিনি অলপ ডাঙৰ হোৱাৰ পিছত পকাৰ বনাই দিম এইখিনি গোটেই ইয়াকে এইখিনি কাম গোটেই লগাম মানে ইয়াত চোৱা চিন্তা চব কৰিব লাগিব ইয়াত পূৰা ধুনীয়াকৈ এইখিনিৰ পৰা দেখাই দিছোঁ এইখিনিৰ পৰা এইফালে চিধা থাকিব 6টা আৰু এই চাইডত থাকিব 6টা আৰু লগত সিফালে ফিচাৰিংটো আছে তো 6 12টা আৰু 12টাত পূৰা গাহৰি থাকিব আৰু এই গাহৰিখিনি গোটেই চোৱা দায়িত্ব আমাৰ মিছ জ্যোতিকা দাস নহয় এতিয়া বসুমতাৰী হৈ গ'ল ই চাব আৰু ইয়াত গোটেই দানা দিয়া কাম ইয়াৰে আৰু মইতো বাৰু ডিউটি যাওঁ মই ডিউটিত থাকোঁ মোৰ ঘৰত বেছিভাগ থকা নাখায়ে গোটেই চোৱা দায়িত্ব ইয়াত দেখিছে এনেকৈ কেনেকুৱা লাগিছে দানা দি আগতে দি পাইছিলি ন এবাৰ চাই দিয়া আগতে দি পাইছে কি খং উঠে কি ধুনীয়া এইটোতো ফাৰ্মিং কৰিছে তোমাক ভাল ক'ব মানুহে এটা অসমীয়া ছোৱালী আহি পেলাই বড়ো ল'ৰাৰ লগত এটা ফাৰ্মিং কৰিব খুজিছে বা ষ্টাৰ্ট কৰিছে বহুত এটা মানে বহুত ভাল কথা এনেকুৱা কোনো নোৱাৰে গম পাওঁ নহয় অসমীয়া ছোৱালী ইমান সহজে গাহৰি দানা দিয়াটো বহুত টান পায় গম পাওঁ হয় নে নহয় কচোন কথাটো অসমীয়া ছোৱালী একচুৱেলি দানা দিয়া গাহৰি বড়ো ল'ৰাৰ লগত খাটি খাৱাটো বহুত টান সেইটো কাৰণে দিছে ইয়াত মজাকৈ ফাৰ্ম কৰি দিম 12টা থাকিব আৰু লগতে সেইটো চাইডে অলপ বাঁহখিনি কাটি পেলাই বনাম ভাবি আছোঁ অলপ ষ্টাৰ্ট কৰিছোঁ এইখিনিকে আগতে ডাঙৰ হওকচোন এইটোৱে গাইছ বুন্দা মানে ইয়াৰে ৰাজা হ'ব বাকীকেইটা চব মাইকী গাহৰি 3টা আৰু ইহঁতক ডাঙৰ কৰি যেতিয়া পোৱালি হ'ব তেতিয়ালৈকে মই এইফালে পকাৰ বনাই দিম পকাৰ বনোৱাৰ লগে লগে মানে ইহঁতৰ বাচ্চা পাই যাম 3জনৰে 5টা কৰি অলপ 15টা তো আমাৰ ডন হ'ব এইটো দেখিছে নাই চবত চাই ডাঙৰ হয় আৰু চবত চাই আচৰিত কথা হৈ গৈছে অসমীয়া ছোৱালী বেচেৰাটো বড়ো ল'ৰাৰ লগত আহি গাহৰি দানা দিবলগীয়া হৈছে কিন্তু এইটো বহুত ডাঙৰ কাম কৰিছে দেই ইমান সহজে অসমীয়া ছোৱালী নোৱাৰে মানে পাৰে চবকে কোৱা নাই তেওঁ আৰু মানে অসমীয়া ছোৱালীয়ে বড়োৰ লগত বিয়া হোৱাৰ কাৰণে গাহৰি দানা দিবলগীয়া হৈছে সেইটো কোৱা নাই একচুৱেলি তাৰ এটা ধৰ্ম সি যে ফাৰ্মিং কৰিবলৈ মই কোৱাৰ কাৰণে যে সি মনোযোগ দিছে সেইটোৱে ভাল লাগিছে গাইছ অলৰেডি মই আনি দিছোঁ 3টা আৰু এইটো একদম ফাৰ্ম হোৱাৰ পিছত লাহে লাহে এনেকৈ আপোনালোকক দেখাম আৰু গোটেই চোৱা দায়িত্ব মোৰ জ্যোতিকা বসুমতাৰী আজিকালি তাৰ দাস নহয় আৰু গাইছ বাই বাই